এইখিনি মই বেচন লৈছোঁ। এতিয়া মই পকৰি বনাম। তাতে মই কাটি লৈছোঁ পিঁয়াজ, ৰচুন, আদা সৰু সৰুকৈ খুন্দি লৈছোঁ আৰু নৰসিংহ পাত লৈছোঁ। হালধি অকণমান দি দিছোঁ, নিমখ দিছোঁ। এতিয়া মই কণীটো দি দিম। এতিয়া লগতে পকৰি বনাবলৈ কণী দি বনাম, তেতিয়া ধুনীয়া হয়, ফুলি যাব, তেতিয়া খাবলৈও ভাল হয়। ইয়াত অকণমান ৰচুন, আদা, পিঁয়াজ লৈ লৈছোঁ। তাৰপিছত অকণমান নৰসিংহ পাত দিছোঁ আৰু এই কেঁচা পিঁয়াজ, কাটি থোৱা কেঁচা পিঁয়াজ দি দিছোঁ। গোটেইখিনি দি দিওঁ এতিয়া কেঁচা পিঁয়াজখিনি। এতিয়া মই গোটেইখিনি সানি লৈছোঁ। অকণমান পানী দি লৈছোঁ। পানী পৰিমাণটো অকণমান কমকৈ দিলে ভাল। গোটেইখিনি মিহলাই দিছোঁ। এতিয়া মই কেৰাহীত তেল গৰম হৈছে, মই এতিয়া দি দিছোঁ। পলু বনাবৰ কাৰণে পিঁয়াজ এখিনি ভাজি ল'লোঁ। তাতে মই লেকাখিনি দি দিছোঁ। আজি দুপৰীয়া খাবৰ কাৰণে বনাইছিলোঁ আৰু গোটেইখিনি মিহলাই দি দিছোঁ আৰু পিঁয়াজখিনি দি দিয়া হ'ল। আৰু এতিয়া নিমখ দিছোঁ, হালধি দিছোঁ আৰু আদা, ৰচুন, পিঁয়াজ গোটেইখিনি দি দিছোঁ। আৰু এতিয়া গোটেইখিনি ভজাই শেষ হোৱাৰ পাছত আপোনালোকৰ ভিডিঅ'টো দেখুৱাম। এতিয়া মোৰ পকৰি আৰু বনাইছিলোঁ মই। আজি দুপৰীয়া এসাঁজ তৃপ্তিৰে খাম। এইটো ৰেচিপি ব্লগ নহয় মই এনেইহে বনাইছিলোঁ এইখিনি। আজি তৰকাৰীখিনি আমাৰ বৌয়ে বনাইছিলে আজি, আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো।